আমাৰ বহুমুখী সাংস্কৃতিক প্ৰকল্পৰ উদ্যোগত যিখন লটাৰী খেল অনুষ্ঠিত হয়, আজি আমি ৩ তাৰিখ অনুষ্ঠিত কৰিলোঁ, উদ্বোধন কৰা হ'ল। আৰু এইবাৰ টিকেট 3,20,000 টিকেট। খেলখনৰ টোটেল গাড়ী হ'ব 21খন আৰু 21 নৱেম্বৰত আমি খেলাখন ভাঙিম বুলি আশা কৰিছোঁ আৰু ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ। এইবাৰ বিশেষ আকৰ্ষণৰ ভিতৰত আছে আমাৰ প্ৰথম পুৰস্কাৰ অডি A4, আৰু দ্বিতীয় আছে MG হেক্টৰ, তৃতীয়ত আছে আমাৰ টাটা হেৰিয়াৰ, চতুৰ্থত আছে আমাৰ থাৰ, মহিন্দ্ৰ থাৰ। এনেকৈ বহুত উৎকৃষ্ট মানৰ গাড়ী, বিলাসী গাড়ী আমাৰ ইয়াত দিয়া হ'ব। আৰু এই কাৰণে আমাৰ হাউলিৰ খেলখন সদায় আকৰ্ষণীয় হৈ থাকে আৰু আমাৰ টিকটৰ বিক্ৰীও যথেষ্ট ভাল হয়। আমি শেষৰ ফালে হয়তো আগৰ যিটো আমি হেৰি আছে, আমাৰ নজিৰ আছে, সেইমতে আমি শেষৰ ফালে টিকট দিব নোৱাৰিম। হয়তো আৰম্ভ হোৱাৰ আমি যিমান পাৰোঁ বেছি দিনলৈ ৰখাৰ চেষ্টা কৰিম। আমি বেছি দূৰৰ পৰা অহা মানুহখিনিৰ কাৰণে টিকট নিশ্চয় আমি দিব পাৰিম। 2-এটা টিকট হয়তো আমি তেনেকৈ দিব পাৰিম, বেলেগ যেনেকৈ নহওক কালেকশ্যন কৰি। কিন্তু আমাৰ কাউণ্টাৰত জেনেৰেলি মুকলিভাৱে আমি টিকট বিক্ৰী কৰিব নোৱাৰিম। 8-10 দিন যোৱাৰ পিছত টিকটখিনি শেষ হ'ব। আমি এইবাৰ তেনেকৈ 8-10 দিনৰ কাৰণে ৰখাৰ ব্যৱস্থা কৰিম ভাবিছোঁ। যদিহে আৰু তাৰ আগতে কিবা কাৰণত শেষ হৈ যায় তেতিয়াহ'লেতো উপায় নাই।